নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি একেবাৰে দৰা ঘৰৰ পৰা দৰা মোৰ শহুৰ আৰু এয়া দৰা ঘৰৰ অকণমান দৃশ্য দেখুৱাম আৰু ভিতৰত কোনে কি কৰিছে সেইবিলাকো দেখুৱাম। এয়া দৰাৰ ঘৰৰ ডেকোৰেশ্যন। এইফালে শাক কুটি আছে। কি কুটিছা? এয়া দৰা মাক আজি বোৱাৰী পাম বুলি একদম ধাৰণি কাটিছা দে আইতা। আহিবা দে, সকলোকে এনেকে নিমন্ত্ৰণ দিছো আৰু আমি শাহু মা আনিবলৈ শহুৰ এজনৰ কাৰণে মানুহ আনিবলৈ গৈ আছোঁ আৰু চাই দিব সম্পূৰ্ণ ভিডিঅ'টো আজি দেখুৱাম। আমাৰ ভাৰ্গৱ ওলালে এফালে ভাৰ্গৱক থৈ যাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ। মনটো বহুত দুখ লাগিলে, সেইকাৰণে তাকো লৈ যাম। এতিয়া ওলাই ৰেডি হৈ গ'ল আমাৰ। এতিয়া আমি কইনা আনিবলৈ গৈ আছোঁ। এইফালে আমাৰ ভণ্টি আহিলে নহয়, আপোনালোকক দেখুৱাই হোৱা নাছিলে। ভণ্টিক মই মাকুমৰ পৰা লৈ আহিলোঁগৈ, তাই মাকুমলৈকে আহিলে। আৰু এইফালে ভাৰ্গৱ কি কৰিছে দেখিছেনে? আমি গৈ আছোঁ, অকণমান আমাৰ পলমে হ'ল। দৰা গাড়ী আৰু বাকী মানুহবিলাকে গৈ এটালে আৰু আমি সিহঁতকো লগ পালোঁহি। যিহেতু ওচৰতে গুইজান, যিহেতু তিনিচুকীয়া গুইজান মানে নতুন গাঁও বুলি কয়, তাৰ পৰা আমি ছোৱালী আনিবলৈ গৈছোঁ। আৰু এতিয়া আমি গৈ লওঁ আৰু কি হয় আপোনালোকৰ তাত দেখুৱাই থাকিম বাৰু। আৰু আমাৰ ভণ্টি পাছফালে আহি আছে আৰু সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এইফালে দৰা গাড়ী আগভেটিখিনি ৰখাই থৈছে, এইফালে গাব ছোৱালীয়ে নাচিব লাগিব, তেনেকুৱাকৈ ফূৰ্তি ফাৰ্তা কৰা হৈছে। আৰু এইফালে অকণমান দৰাটো দেখাই দিওঁ, এইফালে দৰা আৰু দৰা ধৰা আৰু চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু কইনাকো দেখুৱাম আজি। দৰা আকৌ আমাৰ ভাৰ্গৱৰ ককাক হয়, ককাকৰ বিয়ালৈ নাতিয়েকো গৈছে। এইফালে আমাৰ নাতিয়েকটো বৰ চিন্তা লাগিছে আইতাকজনী কেনেকুৱা দেখিবলৈ বুলি। এতিয়া আমিও পালোঁহি, দৰাও পালি, সকলোৱে মানে আমাক আদৰিবৰ কাৰণে ৰখি আছে। এইফালে আছে আমাৰ দৰা ঘৰৰ মানুহবিলাক, আৰু মানুহ আছে। এতিয়া যিমানখিনি আছে সিমানখিনি দেখাইছোঁ। বহুত মানুহ আহিছে, আমি বাছ এখন আহিছে আৰু নিজাববীয়াটো নিজে নিজে গাড়ী লৈ কিনে আহিছেই। বহুত মানুহ 200মান হ'ব কিজানি, 200কৈ বেছি হ'লেও গম নহয়। আৰু এইফালে মই অকণমান দেখা দিছোঁ, এইফালে কইনা বৌকে ভৰি ধুৱাবলৈ ৰখি আছে। এইফালে দৰাটোক মাতি আছে, আমাৰ ভৰি ধুৱাব লাগিব যিহেতু দৰা ধৰাটোৱে ছাতি লৈ কিনে আমাৰ দৰাটোক আদৰি আনিছে। আৰু এইফালে চাই থাকক, আজি যিমানখিনি পাৰোঁ দেখুৱাম। যিহেতু নিজে বৌ বিয়া হৈ নাহিলোঁ, যেতিয়া আমাৰ শহুৰজনৰ কাৰণে বৌ বিয়া দি আনিব বুলি গম পোৱাৰ লগে লগে ময়ো ওলাই আহিলোঁ যে আমাৰ শাহুমাক আনিবৰ কাৰণে।
এতিয়া আমিও বহিলোঁ আৰু দৰা ধৰাকো ধুনীয়াকৈ বহিবলৈ দিছে। এফালে আমাৰ দৰা ঘৰৰ মানুহখিনি বহিছে, বাকীবিলাক বাহিৰতে আছে। আমি ভিতৰত বহাখিনি অকণমান দেখুৱাই দিছোঁ আৰু কইনা এতিয়া ভিতৰতে আছে। কইনাজনী কিবিলে একেবাৰে দৰাই ভিতৰত গৈ কিনি হিৰত সেন্দু দিয়াৰ পিছতহে একেবাৰে আমাৰ লগত যাব কাৰণে একেবাৰে উলিয়াই দিব বোলে। সকলো নিয়ম বেলেগ বেলেগ যে, এইফালে এইটো নিয়ম বোলে। আৰু এতিয়া কইনাক জোৰোণ দিবলৈ গৈছে। এইফালে কইনাক জোৰোণ দি মানে দৰা ঘৰৰ পৰা যি যি বস্তু দিছে সেইবিলাক পিন্ধাই লৈছে। এতিয়া মানে ভিতৰত যি যি নিয়ম কৰিবলগীয়া আছিলে সকলোবিলাক নিয়ম কৰি হিৰত সেন্দুৰ দি এইবাৰ মানে ৰভাতলিলৈ আহিলে। আৰু ৰভাতলি অহাৰ পিছত আমি সকলোৱে চালোঁ ভালদৰে। আৰু আমাৰ খুৰীজনী খুব মৰম লগা হৈছে। আমাৰ পৰিয়ালৰ যিহেতু দাইটি এজনে আনিছে, দাইটি মানে যিহেতু শহুৰ হয়, সেইকাৰণে মই কৈছিলোঁ আমাৰ শহুৰৰ বিয়া বুলি। আৰু এইফালে শাহু মা, এইফালে আমাৰ ভাৰ্গৱে চিপ পেকেট খাইছিলে। চিপ পেকেট ক'ত ভৰাইছে দেখিছেনে? বহুত এই সময়খিনি এজনী ছোৱালীৰ বাবে বহুত কষ্টৰ, বহুত দুখৰ। কাৰণ এখন ঘৰত ছোৱালী হৈ জন্ম লৈ আন এখন ঘৰত বোৱাৰী হৈ জীৱনটো কটাব লাগে। এই সময়খিনি হয়তো সকলোৱে অনুভৱ কৰিব পাৰিছে কিমান দুখৰ হ'ব এগৰাকী ছোৱালীৰ কাৰণে, যিখন ঘৰত জন্ম হৈ ডাঙৰ দীঘল হোৱাৰ পিছত সেইখন ঘৰ এদিনত এৰি থৈ যাবলগীয়া হয়। এতিয়া দৰাই কইনাক লৈ কিনি গৈ আছে ঘৰলৈ। আৰু আমিও অকণমান জল্দি আহি পেলালোঁ, কাৰণ ঘৰত বহুত কিবা কিবি কাম কৰিব লাগিব, যিহেতু আমি দৰা ঘৰৰ মানুহ নহয় জানো। আৰু এইফালে আমাৰ ছোৱালীবিলাক ৰখি আছে দৰা কইনাক নচাবৰ কাৰণে। আৰু এইফালে আমাৰ ভণ্টি আৰু এইফালে আমাৰ গেংটো বুলি ক'ব লাগিব। আমি অকণমান আগত আছোঁ, পাছত আৰু এইখিনি আছে, একেবাৰে আগত আৰু এইখিনি আছে ঢোল লৈ কিনি ঢুলীয়াবিলাক। আৰু চাই থাকোঁ কিমানখিনি পাৰোঁ আপোনাৰ।
উপায় নাই আকৌ আমি ওলাই যাব দিব লাগে ভাল হৈছে আজি দিন তুমি এই গৰখীয়া দিনটোৰ পৰা বিদায়লৈ বৈবাহিক জীৱনৰ সংসাৰ পাতিব বিচাৰিছা সপায় তাতে তোমাৰ দুখ দুখী হ'ব কোনে হ'ব তাতে কওঁ এই ৰাস্তাত এই ফূৰ্তি ফাৰ্তা কওঁ বুলি এখন নচুৱাম বুলি ভাবিছিলো সপায় তাতো কওঁ এই কিনো দুখা দুখ হ'ব গুণে হ'ব বুলি ভাবিছো বুলি আইজা কৈছে আৰু এই অনেক অপৰাধ কিবাখিনি হৈছিলে যদি সকলোখিনি দুখকো আমাৰ সদৌকি ৰাইজে মোচন কৰি ল'ব আৰু তাকে কইনাটি আমাৰ কমটি হৈছে মানি নলৈছে তাকে ৰাইজে মানি লোৱাকে কিবাটি আগবঢ়াব লাগে বুলি সদৌকি গৰখীয়া মানে একো দিন দুখ অপৰাধ হ'ব নাই যেনেকৈ ৰাস্তা পদূলি আহিলে যেনেকৈ ভালকৈ তেনেকৈ ঘৰলৈ পাওঁতে ভালকৈ পাব লাগিব আৰু তাকো কয় বৈবাহিক জীৱনৰ পাতনি মেলিছে যেতিয়া সুখে সুখে সংসাৰখন কৰিব লাগিব বুলি আমাৰ সকলো ৰাইজে আশীৰ্বাদ কৰিছে আৰু কয় এখন কিবা জোকাৰণে মিলোতে কিবা দায় দুখ হৈছিলে যদিও অনেকখিনি অপৰাধকো মোচন কৰি সদৌকি ৰাইজে মোচন কৰি ল'ব বুলি তোমালোকৰ নিয়ম বাকী ল'ব কৈছে আৰু সিহঁতিও অতি সোনকালে আগুৱাই নিলে আমি ৰাস্তা এৰি দিয়া বুলিয়ে কোৱা হৈছে আজি বহুত ফূৰ্তি কৰিলোঁ আৰু দুয়োলৈকে শুভেচ্ছা থাকিল যাতে জীৱনটো ভালদৰে সুখ শান্তিৰে কটাব পাৰে আৰু আজিলৈ আহিছোঁ
তেন্তে আজি বহুত ভাগৰ লাগিলে আৰু যদি ভিডিঅ' চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই বাই